Hello guys, मैं आपका चैनल का होस्ट और आज भिडिओ কি কথা নলি গম পালে চাগে যে হয় আজি ভিডিওটো প্ৰাইভেচি ওপৰত হ'ব। প্ৰাইভেচি মানে কি আৰু কি বুলি কয় কিছুমান বস্তু মানুহে প্ৰাইভেটলি থবলৈ বিচাৰে কিন্তু থব নোৱাৰে, এনেকৈ পইচা হওক বা কিবা কাগজ পত্ৰ হওক, কিছুমান প্ৰাইভেট কাগজ পত্ৰ থাকে, পইচাটো প্ৰাইভেট থাকে ন, কিন্তু পইচাটো ভৰাই লকআপত মানে লকআপ নহয় টিচাৰত ভৰাই। আৰু কি বুলি কয় এইবিলাক ফাইল চাইল যোনবোৰ মানে কাগজৰ ফটো চটো থাকে সেইবিলাক মানে প্ৰাইভেট বস্তু এইবিলাক মানে ফোনত থ'লে মানে কি হয় এপ লগ থাকে, এইবিলাক বহুত কিবা কিবি লগ থাকে আৰু সেইবিলাক যদি এপ ইনষ্টল কৰা হয় তো ছিষ্টেমত মানে অলপ ডিফেক্টিভ সেই কৰে, মানে ছিষ্টেমটো বেয়া কৰি দিয়ে, মানে বহুতকেইটা মানে এফেক্ট কৰে, মানে থাৰ্ড পাৰ্টি এপ ল'লে মানে এফেক্ট কৰে আৰু। তো সেইখিনি বাদ দি কিনে ভালকৈ নিজৰ ছিষ্টেমৰ পৰা ইউজ কৰিবলৈ আজি ভিডিঅ'টো বনাইছোঁ, মানে কেনেকৈ নিজৰ ছিষ্টেমৰ পৰা লক কৰিব পাৰি বস্তুবোৰ। চ' সেই ভিডিঅ'টো চাবলৈ এইটো ছেটিং অন কৰিবলৈ এতিয়া আমাৰ মোবাইলৰ ছেটিঙত যাব লাগিব। মোবাইলৰ ছেটিঙত এতিয়া দেখামগৈ বাৰু কেনেকৈ কৰে। তাৰ নাম হৈছে কি বুলি কয় স্ক্ৰীন প্ৰিণ্ট, PINNED প্ৰিণ্ট। মানে সেইটো যদি অন কৰে তেতিয়া মানে যোনটো পেজত আপুনি সেইটো অন কৰি দিছে ন, অকল সেইটো পেজে খুলি থাকিব, বাকীখিনি পেজ কাটো বুলি ক'লে কাট খাব নোৱাৰে বা ৰিচেণ্ডতো নাযায়, অকল সেইটো পেজে খুলি থাকিব। এতিয়া মই দেখাম বাৰু কেনেকৈ কি কৰে। নামটো হয় স্ক্ৰীন প্ৰিণ্ট। চব মোবাইলতে মানে বেলেগ বেলেগ হেৰি থাকে, ছেটিং থাকে। এতিয়া মোৰটোত দেখাই দিব কেনেকৈ কৰে, আৰু আপোনালোকতো বেলেগ বেলেগ থাকিব পাৰে, যেনেকৈ চেমচাং হওক, ৰিয়েলমি হওক, ৰেডমি হওক, বেলেগ বেলেগ থাকে। চ' চাই লওঁ বাৰু, দেখাই দিম বাৰু এতিয়া কেনেকৈ মোৰ মোবাইলৰ স্ক্ৰীণত যাব লাগিব। আৰু যদি মোৰ চেনেল কোনোবা নতুনকৈ ভিজিট কৰিছে চ' মোৰ নাম মঞ্জুতি আৰু আপোনাৰ চাই যায় ব্লগ। চ' ব্লগ যিহেতু প্ৰদান কৰি আৰম্ভ কৰোঁ। চ' বৰ্তমান এতিয়া মই ফোনৰ স্ক্ৰীণত আহি গ'লোঁ। এইটো মোৰ Nokia 2 হয়। আৰু কি বুলি কয় আপোনালোকে সেই ছেটিংটো কৰিবলৈ প্ৰথমতে আপোনালোকৰ মোবাইলৰ ছেটিঙত যাওক। মই মোবাইলৰ ছেটিঙত আহি গ'লোঁ। এতিয়া চবৰ ফোনৰ ছেটিংবোৰ একে নহ'ব পাৰে, কিন্তু এতিয়া মানে চবতে থাকিবই ছেটিংটো, কিন্তু চবৰ ছেটিংটো একে হ'ব নোৱাৰে ন, বেলেগ বেলেগ ছেটিং থাকে। চ' তাত গৈ কিনে এতিয়া মোৰটোত আছে ছিকিউৰিটিত পাম মই এইটো মোৰ অপশ্যনটো, যোনটো মই এতিয়া অপশ্যনটো আপোনাক দেখাব গৈ আছোঁ। আপোনালোকে এতিয়া বেলেগত পাব চাগে, সেইটো কাৰণে মই নাজানো, কিন্তু এতিয়া গৈ ছিকিউৰিটিত গৈ কিনে স্ক্ৰীন প্ৰিণ্টিং যদি অন কৰি দিয়ে, এনেকৈ টিপি কিনে যদি অন কৰি দিয়ে ন, অন কৰিলে অন কৰাৰ পিছত এতিয়া আপোনালোকে কাৰোবাক বোলে আপোনাৰ ল'ৰাই হওক বা আপোনাৰ লগৰে হওক অকল এটা বস্তু দেখাই দিব, যেনেকৈ আপুনি এতিয়া অকল ফটো চাওঁ কৈছে নহয়, আপোনাৰ লগতে ফটো চাওঁ বুলি কৈছে, ফটো যদি নেচাই নি বেলেগ চাই, এইটো আপোনাৰ টেনশ্যন লাগি গ'ল ন, সি আকৌ বেলেগ চাইলে কি হ'ব। চ' সেইটো কাৰণে এইটো হেৰি হৈছে, কি বুলি কয় মই কৰিছোঁ, মোক মানে দেখাই দিছোঁ আপোনালোকক কেনেকৈ কৰিব পাৰে। এতিয়া যদি সি যদি অকল গেলেৰী খোলে, আপুনি মানে এটা গেলেৰীটো খুলি দি দিব আৰু যে অকল গেলেৰীটো চাব বুলি, গেলেৰীটো খুলি দি দিয়াৰ পিছত যেতিয়া মানে খুলিব মই দেখাই দিছোঁ আকৌ মানে স্ক্ৰীন প্ৰিণ্টিংটো অন কৰিলে, অন কৰাৰ পিছত গেলেৰীলৈ যোৱাৰ পিছত ৰিচেণ্ট সেয়া টেপি দিব। ৰিচেণ্ট টেপাৰ পিছত এনেকুৱা আহি যাব, তাত এটা প্ৰিণ্ট টাইপৰ এটা অপশ্যন থাকিব, প্ৰিণ্ট টাইপৰ অপশ্যনত টেপি দিলে মানে সেইটো স্ক্ৰীন প্ৰিণ্ট হৈ গ'ল। গটেড বুলি আপুনি টেপি দিব আৰু নেদেখাকৈ তাক। এতিয়া য'ত টেপিলে একো মানে হেৰি নহয় আৰু কাট কোড নাখায় অকল এইটো চাই দিব পাৰিব আৰু বেলেগ চাব নোৱাৰে, আৰু অকল মানে এইটো চাই দিব পাৰে আৰু বেলেগ চাব নোৱাৰে। আৰু যদি অফ কৰোঁ বুলি বিচাৰিলে মানে আপোনাৰ যোনটো বেক অপশ্যন থাকে, বেকটো অপশ্যনটো আপুনি হোল্ড কৰি দিব, আপোনাৰ মানে কি বুলি কয় মোবাইল অট'মেটিক লক হৈ যাব, আকৌ খুলি যাব, আপোনাৰ স্ক্ৰীন অফ হৈ যাব। বুজি পালে? যদি নাই পোৱা এতিয়া আকৌ ভিডিঅ'টো চাব পাৰে, মানে কি বুলি কয় ৰিপ্লে কৰি চাব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে এতিয়া লাইক কৰি দিয়ক, আৰু যদি বেছি ভাল পালে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যে ভিডিঅ'টো কেনেকৈ লাগিলে। মেট্ৰিকৰ ওপৰত বহুত এতিয়া হেৰি চলি আছে যে মাৰ্কিং কেনেকৈ দিব বা ৰিজাল্ট কি হ'ব, কাৰ কি হ'ব, চবৰ ঠিকেই হ'ব, অলমষ্ট চবে পাছ কৰিব, চিন্তা কৰিব নালাগে। চ' মেট্ৰিক পাছ কৰিলে মোৰ এটা ব্লগ আহি আছে, সেইটো চাবলৈ নাপাহৰিব। চ' আজিকালি ইমানেই।